হে দোস্ত কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে ওয়েলকাম বেক টু মাই চেনেল সমীৰ ভাই চিয়াৰ আৰু আজিৰ টপিকটো কি হৈছে সকলোৱে গম পাইছে নিশ্চয় থাম্বনেইল চাই গম পাই গৈছে যে আজিৰ টপিকটো হৈছে শুৱালকুছি ই ৰিক্সাৰ ভাড়াৰ নিয়মাৱলী তো কেনেকুৱা আমাৰ শুৱালকুছিৰ নিয়মাৱলীবিলাক কেনেকুৱা এবাৰ নতুনকৈ বনছি আৰু মই গম পাইছোঁ সেইকাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ যাতে আপোনালোকে গম পায় কাৰণ কোনোবাই মানে যি টি ভাড়া লৈ লয় মানে কি আৰু 10 টকাৰ ঠাইত 20 টকা লয় 20 টকাৰ ঠাইত 30 টকা লয় এনেকৈ মানে বাঢ়ি লাভ হয় মানে চান্স পালিয়ে মানে বাঢ়ি দিয়ে আৰু ডাইৰেক্ট কোনোবাই ৰিক্সাৱালাই মোক চাই আছে যদি আপুনি বেয়া নাপাব আপোনালোকৰ নিয়মখিনিয়ে মই ৰাইজৰ আগত ওলাই দিছোঁ সেইকাৰণে তো যদি কোনোবা দূৰৰ পৰা আহিলে গুৱাহাটীৰ পৰা আহিলে তেজপুৰৰ পৰা আহিলে য'ৰ পৰাই নহওক মানে দূৰৰ পৰা আহিছে যদি কেতিয়াবা ইয়াত আহি কিনি যদি কয় দাদা এই নপাৰা চকক লৈকে মানে যদি আপুনি হস্পিটেল চকত আছে বা বংঘৰত আছে যি নহওক বংঘৰতে আছে বা হস্পিটেল চকতে আছে য'তে নাথক ইয়াৰ পৰা যোগ যাব যোনখিনি ডেষ্টিনেশ্যন আৰু তেওঁ তো তাকে লাগিলে কিমান ভাড়া হ'ব কাৰোবাক সুধিলে নাজানাত যদি মই এতিয়া কাৰোবাক সুধো যদি দাই ভাড়াটো কিমান সেই ড্ৰাইভাৰজনে মানে অলপ হ'লেও চান্স চাব কাৰণ বস্তু গম নাপায় না আৰু আমাৰ নিয়মাৱলী সেই মানুহটো দূৰৰ মানুহটো গম নাপাব পাৰে সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ তো যেতিয়া গম পাব ডাইৰেক্ট ধৰিব পাৰিব যে নপাৰৰ পৰাই হস্পিটেল চকক লাগি 10 টকাহে বা 20 টকাহে যিয়ে নহয় মই কথাটো কৈছোঁ 10 টকাহে তেতিয়া মানে বস্তু গম পাব না তেতিয়া ধৰিব পাৰিব না তেতিয়া কুৱেশ্যন কৰিব পাৰিব তেতিয়া ড্ৰাইভাৰে কি কৰিব মনে মনে থাকোঁ কিমান কি ভাড়া কাৰ কিমান ল'ব ডাঙৰ মানুহ কিমান ল'ব সৰু মানুহ কিমান ল'ব সৰু চলিবিলাকৰ কিমান ল'ব স্কুলত পঢ়ি থকা চলিবিলাকৰ কিমান ল'ব সকলোখিনি ডিটেইলছ আপোনালোকক দি আছোঁ শেষলৈ ভিডিঅ'টো চাই থাকক আৰু স্কিপ নকৰিব স্কিপ কৰি চালি গম নাপাব কথাখিনি শুনি লওক তো আপোনালোকে তাৰে পিছত ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভাল নালাগে যদি একোৱে নকৰিব এনে ভিডিঅ'টো চাই থৈ দিলে হৈ যাব এতিয়া আপুনি ক'ৰবাৰ পৰা আহিছে দূৰৰ পৰা আহিছে তেতিয়া কি কৰিব এই প্ৰব্লেমটোত বহুতেই হয় মানে ময়ো ক'ৰবাত গ'লোঁ প্ৰব্লেমত পৰোঁ এতিয়া একদিন মানে গম পাইছিলোঁ যে আমাৰ মানে বংঘৰৰ পৰা জালুকবাৰীক লাগি 40 টকা হয় মই মানে পূৰা 50 টকাতে যাই আছোঁ গমেই নাপাওঁ মই গম নাপাওঁ না একদিন এটা ড্ৰাইভাৰক সুধিলোঁ কিছুমান ড্ৰাইভাৰ ভাল থাকে মই বেয়া বুলি কোৱা নাই কাকো বেয়া বুলি কোৱা নাই মই কথাটো কৈছোঁ কিছুমান মানে ড্ৰাইভাৰ এনেকুৱা থাকে 50 লয় ডাইৰেক্ট সোধাৰ লগে লগে সি যে নকয় আমি ভাই আমি 40 টকাই লওঁ 50 নলওঁ তুমি 10 টকাটো লৈ লোৱা সেনেকৈ নকয় সি লাভটো চাবাই একদম বিচাৰিব কাৰণ আজিকালি যুগে সেনে আৰু লাভটো বিচাৰিব চাবই দিয়কচোন সেইটো কথাই আৰু আমাৰ শুৱালকুছিৰ ভিতৰত বাহিৰত কোৱা নাই যে মই বংঘৰৰ পৰা অমুকক লৈ গৈছোঁ সেইটোৰ কোৱা নাই অকল মানে যদি শিংমাৰীৰ পৰা এইফালে আহে আমাৰ শুৱালকুছিৰ মানে যিখিনি জাগা আছে আৰু তাকে লাগিলে কিমান হ'ব কিমান সোমালি মানে 2 কিলোমিটাৰ গেলি কিমান হ'ব বা 1 কিলোমিটাৰ গেলি কিমান হ'ব নপাৰৰ পৰা বা হস্পিটেল চকৰ পৰা নপাৰ চকলৈ কিমান হ'ব সকলো নিয়মখিনি মই স্ক্ৰীনশ্বট আপোনালোকক সন্মুখত দেখাই দিওঁ তো আপোনালোকে তাৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি স্ক্ৰীনশ্বট মাৰিব নোৱাৰে তেতিয়া মই কি কৰোঁ মই মোৰ ইউটিউব চেনেলৰ কমিউনিটিত যাব আপোনাৰ মোৰ ইউটিউব চেনেলত যাব যাই কিনি কমিউনিটি বুলি থাকিব তাতে যাব মই তাতে সেই ফটোখন দি থৈ দিম তাৰ পৰা ভালদৰে স্ক্ৰীনশ্বট মাৰি সেইখন লগত ৰাখিব তেতিয়া কি কৰিব পাৰিব যেতিয়া আপোনালোকে ক'ৰবাত যাব আৰু গেলি মানে যদি ভাড়াটো কোনোবাই বেছিকৈ লয় তেতিয়া আপোনালোকে ক'ব পাৰিব তোমালোকে যে নিয়ম নীতি বনাইছে তাতেই যে কৈ ইয়াৰ পৰা অমুকক লাগি 10 টকা অমুকৰ পৰা 20 টকা সেনেকৈ প্ৰশ্ন সুধিলে সিহঁতে একো ক'ব নোৱাৰে আৰু আপোনাৰ পক্ষত থাকিব কথাটো সেইকাৰণে কৈছোঁ যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে যে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে মই এইটো কোৱা নাই যে শুৱালকুছিৰে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিম আপোনালোকক মানে ভিডিঅ' আহি আছে কিন্তু বেলেগ কিছুমান ইনফৰমেশ্যন আপোনালোকক লাগে যদি কমেণ্ট কৰি জনাব সেই ভিডিঅ'টো মই আপোনালোকক বনাই কিনি মানে ক'ব পাৰোঁ কথাখিনি আৰু যদি কিছুমান ইনফৰমেশ্যন ল'ব বেয়া পাই আছে সেই বস্তুটো আপোনালোকে মোক ক'ব মই যাতে সেই বস্তুখিনি যাই কিনি সুধি কিনি সেই বস্তুটোৰ প্ৰতি মই ইনফৰমেশ্যনটো লৈ কিনে আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো বনাই কিনি দিব পাৰোঁ যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই